ধুনীয়া লাগিছে পাহাৰ জংঘলেৰে ভৰা মোৰ কিন্তু স্বৰ্গলৈ যাবলৈ অকনো ইচ্ছা নাই সেইবাবে মোক দেউতাই পঠিওৱা নাছিলে পৃথিৱীলৈ পৃথিৱীৰ পৰা আকৌ ঘৰলৈ উভতি নাযাওঁ বুলি দেউতা মই পৃথিৱী কেতিয়াও স্বৰ্গলৈ উভতি নাযাওঁ কোন হয় এইটো অদ্ভুত জীৱ কোন হয় এইটো অদ্ভুত জীৱ মই এজনী ৰাক্ষসনী তুমি এজনী ৰাক্ষসনী নেকি কিবা খাব দিব পাৰিবা নেকি বৰ ভোক লাগিছে তোক মই খাই পেলাম মই ভাবি তোক চাই মোৰ যাদুৰ পৰা তই ওলাই যাব পাৰিবি কেতিয়াও নহব দেউতা তুমি মোক ঠিকে কৈছিলা পৃথিৱীখন যিমান ধুনীয়া ভিতৰি সিমান ধুনীয়া নহয় তই আজিয়ে গম পালি বহুত গৈ আছো বাৰু কিমান ধুনীয়া লাগিছে জেগাবোৰ দেই বহুত ধুনীয়া লাগিছে মোৰ খানাটো আজি কাৰণে ৰেডি হৈ গ'ল বাৰু মোৰ লগতে আৰু কোনোবা খালে মই আৰু লগতে খাই ভাল পালো হেতে ক'ত গ'ল জানো মোৰ লগৰীকেইটা তহঁতি ক'ত গ'লি মই আজি কাৰণে খানা যোগাৰ কৰিলো তহঁতি সোনকালে ঠিক আছে বাৰু তহঁতি অহালৈকে মই বাচন বৰ্তনো ৰেডি কৰিছো ৰ আমি মোক অকলে পঠাইছে কিন্তু বহুত চিন্তা কৰি আছে চাগে মই এতিয়া যাব লাগিব ৰামৰ ওচৰত গৈ সকলো কাম কৰি দিব লাগিব জংঘলৰ মাজত এজনী কোন হয় কোনে বন্দী কৰিছে তোমাক আপুনি কোন হয় বাৰু মোৰ ৰাক্ষসনীজনীয়ে বন্দী কৰি থৈছে মোক খাব বিচাৰিছে তুমি চিন্তা নকৰিবা মই ৰামৰ ভাই লক্ষ্মণ হয় কিবা এটা উপায় কৰা নহ'লে মোৰ ৰাক্ষসনীজনীয়ে আহি খাই পেলাব এতিয়া মই চেষ্টা কৰি আছো তুমি টেনচন নল'বা মোৰ বানত কোনো হাৰি যাব নোৱাৰে তোমাক এই বন্ধনৰ পৰা মুক্তি কৰিম মোক জল্দি মুক্তি কৰি দিয়া মই চেষ্টা কৰি আছো কিন্তু পোৱা নাই মোৰ বানত মুক্তি নহ'বা চাগে তুমি হনুমান নেকি তুমি ক'ত গৈছিলা মই তোমাৰ ওচৰতে আহিছো কি হৈছে গম পাইছানে বাৰু এই জংঘলত এজনী আপেশ্বৰী আছিলে সেই আপেশ্বৰীক এজনী ৰাক্ষসীয়ে বন্দী কৰি ৰাখিছে তুমি যদি পাৰা মুক্তি কৰিব পাৰা কিন্তু মই বহুত চেষ্টা কৰিলো কিন্তু সমৰ্থবান নহ'লো তোমাৰ কথা শুনিছো মই তুমি এজন মহান বীৰ তুমি এজন মহান যোদ্ধাৰু তুমি এজন মহান গদাধাৰী আপুনি মোক লাজ নিদিব বছ আপুনি অকল আজ্ঞা কৰক মোৰ যিমান বল আছে শক্তি আছে মই সকলো আপোনাৰ ওচৰতে নেচাৰ কৰি দিম আপুনি মোক অকল ক'লেই হৈ গ'ল হনুমান তোমাৰ ওপৰত বিশ্বাস আছে মোৰ সম্পূৰ্ণ বিশ্বাস আছে ঐ মই এজনী পৰীক আনিছো খাবৰ কাৰণে তই কি আনিছ মই কি আনিম তই আনিছ ন আজি কাৰণে হ'ব দে বেলেগ নাটো মই নহ'ব দেই এদিন তই চিলা কৰিব লাগিব এদিন মই চিলা কৰিব লাগিব এতিয়া খাব সেইবোৰ কথা ন খাবৰ কাৰণে তোৰ ল'ৰা ছোৱালীক দে তই কেতিয়াও নিদিবি কিন্তু মই গ'লেতো মোৰ ল'ৰা ছোৱালীটো যাবই হ'ব দে সেইবিলাক কথা বেছি পাতি লাভ নাই এতিয়া খানা আছে বৈ তাই মুকলি হোৱাৰ আগতে আমি তাইক খাই পেলাম হয় প্ৰভু মোক ইয়াৰ পৰা যেন মুকলি কৰা ঠিক আছে মই কৰিম বাৰু মোক শ্ৰী ৰামৰ ভাই লক্ষ্মণে পঠাইছে তোমাক মুকলি কৰিবলৈ হয় নেকি ৰাক্ষসজনী অহা আগত সোনকালে মুকলি কৰি দিয়া ঠিক আছে মই মুকলি কৰি আছো তোমাক মই মুকলি হৈ গ'লো ধন্যবাদ হনুমান